আপোনালোকৰ আশা কৰোঁ চবে ভালে আছে। তো আজি বহুত দিনৰ মূৰত চেন্নাই অহাৰ পিছত এতিয়া এইটো বহুত দিনৰ মূৰত ভিডিঅ'টো বনালোঁ। তো মানে এতিয়া গৈ আছোঁ, একদম মজা জেগাত গৈ আছোঁ, দেখাম বাৰু ক'ত গৈ আছোঁ। তো নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে একদম পূৰা লাইক চাইক কৰি দিব। একদম মজা জেগা এটালৈ গৈ আছোঁ, একদম পূৰা এতিয়া গেঞ্জি চেঞ্জি পিন্ধি আছোঁ। চ' এতিয়া স্পৰ্টিং এটা একদম মজা লগাই একদম ভিডিঅ' মাৰি ওলাই আহিলোঁ। চাই থাকক ভিডিঅ'টো, ওলাই যাবলৈ। তো চাই থাকক ভিডিঅ'টো মোৰ লগতে, আপোনালোকেও ব'লক। ধুনীয়া একদম মজা জেগা, মজা জেগা মানে কি আৰু ওচৰতে বেছি দূৰ নহয়। তো চাই থাকক ভিডিঅ'টো। মাৰ লগত গৈ আছোঁ, পালোঁ এইটো মল ফিনিক্স মল। আজি ফিনিক্স মল মাৰ লগত ঘূৰিম, চাই থাকক। আৰু তলত এণ্ট্ৰি কৰিব লৈছোঁ। এইডোখৰ কি বুলি কয় আমাৰ এণ্ট্ৰেঞ্চ বুলি কয়। এই নাজানো এইবোৰ আমি আৰু কি বুলি কয়। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। ইংলিছত কম কথা পাতি ইংলিছ আৰু ইংলিছ কথা পাতি। তো চাই থাকক ভিডিঅ'টো। গৈ আছোঁ, সোমাই মানে কিবা ফিল হৈছে, নিজকে নিজে একদম আম্বানীতকৈ ওপৰৰ নিচিনা লাগিছে। পুৰা একদম হেৰি আৰু। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। এইটো মায়ে কৈ দিয়কচোন আপুনি। অঁ, আৰু এইটো ফিনিক্স মললৈ গৈ আছোঁ। এইটো পালেডিয়াম এণ্ট্ৰেঞ্চ হয় নাই? আৰু এইটো ফিনিক্স মলৰ ফালে গৈ আছোঁ আমি। ফিনিক্স মলৰ পিনে গৈ আছোঁ। তো 2 পইণ্ট মানে একেবাৰে। তো ইয়াতে গোটেই পৃথিৱীখন আছে মানে। আৰু এটা ৰবট এটা আছে ইয়াত। অলপ এতিয়া ভিতৰলৈকে এণ্ট্ৰি দিওঁ। চাই থাকক ভিডিঅ'টো। এণ্ট্ৰি পইণ্ট এইডোখৰ। তো পূৰা তাত চেকআপ টেকআপ কৰে। আমাৰ তাত একো নাই, কি আনিম আমি, খালী মানুহ আহিছোঁ, একো ল'বলৈও নাই আমি। তো এই চিৰিটোত উঠি যাব পাৰিম নাই? জীৱনত ফাৰ্ষ্ট টাইম মানে এনেকুৱা চিৰিটোত উঠিম, গম পাই না? চিৰিটোত যি হওক, আমাৰ মতেতো চিৰি না। ফাৰ্ষ্ট টাইম চাওক, আমি গৈ আছোঁ, ওপৰলৈ গৈ আছোঁ। চাই থাকক ভিডিঅ'টো। ফিলিং চ' প্ৰিটি আৰু এইবোৰ আৰু এইবোৰ ইয়াতে একদম প্ৰফেচনেল বস্তু পায় আৰু একদম হেভি ফাৰ্ষ্ট টাইম মানে একদম হওক মানে একদম গুড মানে একেবাৰে আৰু গুড। ইয়াত কি মোবাইল নাম্বাৰ মাৰিব লাগে নেকি? চাই থাকক ভিডিঅ'টো মোৰ এইফালে আৰু পূৰা মাইলা বাহ, একদম ধুনীয়া ল'ৰাক বহাই থৈ দিছে তাত মানে। ইন ফিউচাৰ ইয়াৰ পৰাই বস্তু নিব আহিব লাগিব। কিন্তু আমি একো কিনিবৰ কাৰণে দেই, আমি চাব আহিছোঁ। চাই থাকক ভিডিঅ'টো শেষলৈকে। এইখন এখন ট্ৰেইন, একদম হেৰি ট্ৰেইন। মলটো মানে এক্সপ্ল'ৰ কৰে ন? হেভি দেখা মানে প্ৰিটি আৰু চাই থাকক ভিডিঅ'টো। নামি গৈ আছোঁ পূৰা। চাই থাকক ভিডিঅ'টো। দেখিছে? নামি নিম, চাওক নামি চাই থাকক। আৰু ক'ত হেল্ল' ব্ৰাদাৰ, কেইচন বা খবৰ আপকা? হাই। ইয়াত নেখেলোঁ, আমি নেখেলোঁ, হৈ গ'ল। ইয়াত খেলা খেলিম নাই। ইয়াত কি ধুনীয়া আছে, একদম সজাই মেলি থৈছে। ফ্ৰণ্ট চাইড, বেক চাইড, এইটো বেক চাইড নেকি? এইফালে আছে না। এইটোৱে আৰু একদম ধুনীয়া, একদম গুৱাহাটীত যিটো দেখিছিলোঁ তাতকৈ মানে 100 গুণা বেছি মানে ডাঙৰ এইটো। ই মানে হেৰি বৰশীটো পাই আছে, দেখিছে নাই? ফটো এটা উঠি লওঁ। টাইম BMW কাৰ মানে একদম ওচৰৰ পৰা চাম।
মাইলা দেখিছে এইখন BMW মাইলা BMW একদম ফাৰ্ষ্ট টাইম ওচৰৰ পৰা দেখিছোঁ মানে একেবাৰে মই ভিতৰত জুম কৰি দেখাই দিছোঁ চাই লওক ভিডিঅ'টো এইখন BMW আৰু এইখন মই দেই ফাৰ্ষ্ট টাইম দিন লাগিলে কোনফালে গৈ কেনি ওলাম বুজিয়ে পোৱা নাই মই অঁ এইফালে মানে একদম মোবাইলৰ ষ্ট'ৰ নেকি আইফোন এনেকুৱা এটাকে কেতিয়া ল'ব পাৰিম যে ইয়াতে লিপষ্টিক থৈছে আৰু মানে ইয়াত মানে পাৰফিউম চেণ্টাৰ কিবা কিবি এইবোৰ পাৰফিউম পাব ইয়াত লেডিছৰ বস্তু এইফালে আপোনাৰ একদম পূৰা ধুনীয়া হেৰি আছে তো ইয়াত মানে এইখন পাৰ্লাৰ মই এতিয়া বুজিছোঁ কম দাম তাতকৈ মানে বহুত দাম মই মুখখন গোটেই আধা গোটেইখন নেকি তো চাই থাকক তাতে মানে খানা চাহ তাহ খোৱা কফি চফি খাবলৈ মানে আৰু হেৰি আৰু ইয়াত এইটো বইজৰ পাৰ্লাৰ এইটো তাৰপিছত এইটো লিফ্ট আছে লিফ্টৰ ওপৰতল যাব পাৰি আৰু এই আৰু ইমানটোৱে আৰু আমি আকৌ ঘূৰি যাম আৰু আজি ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে মানে কি ফাৰ্ষ্ট টাইম আহিছোঁ যদি এক্সাইটমেণ্টতে মানে বেছি বনাই দিওঁ বেছি মুখৰে কৈ দিছোঁ তো চাই থাকক আৰু ভিডিঅ' বনোৱাৰ পৰা আজি ফাৰ্ষ্ট টাইম এনেকৈ মানুহে চাই দিবলৈও লাজ কৰা নাই মানে ফিলিং মানে চব পিটি গুড আৰু তো চাই থাকক ভিডিঅ'টো লৈকে ঘূৰি আছোঁ সেইটো মানে গম পাই নাই ৰাইজ মানে একদম আমাৰ মাটিৰ তলত আছে এতিয়া মই এতিয়া য'ত আছোঁ তাতকৈও 3টা তলত একদম মাটিৰ তলত বনাইছোঁ ৰাইজ কি ক'ম আৰু এতিয়া মাটিৰ তলত আছোঁ মই ইয়াতকৈ 3টা ফ্ল'ৰ তলত একদম হাই ব্ৰ' চাই থাকক বেছি ভিডিঅ' নবনাওঁ নহ'লে বেছি দীঘল হৈ যাব এইটো ছেকশ্যন মানে কি লাইফষ্টাইল বুলি লাইফষ্টাইলৰ মেইন ছেকশ্যন মানে এইটো পূৰা মানে আল্টিমেট তো এইবোৰ মানে লাইফষ্টাইল তো চাওক আৰু চাওক প্ৰাইচ এইবোৰ প্ৰাইচ কিমান ৰে আমাৰ তাত সোমবৰীয়া বজাত এনেকুৱা 4টা আহি যাব আমাৰ 900 টকা চলগুৰি বজাত 4টা আহি যাব তেনেকুৱা চলগুৰি বজাৰ কাপোৰেই বেষ্ট লাভ নাই আৰু বেছি দাম হৈছে এইফালে যাওঁ নেকি হা চাইজত হ'লেও নহ'লেও মানে কি হ'ব ইয়াত যিটো দাম কৈছে এইটো ছেটকে চাওক ইয়াৰ দাম চাব নেকি ইয়াৰ দামী লিখা নাই 1000 ডিছকাউণ্ট হ'ব 5000 এইটো আপোনালোকৰ ৰাইজ আপোনালোকৰ বিচালে এইটো এই ব্লেকটো ভাল লাগিছে এইটো 2000 অফ হয় মানে 4999 रुपीस यहाँ 3000 टका হ'ব এইটো ইমান কম দামী বস্তু পাগলা হৈ গৈছে ইয়া মানে ল'ৰা ছেকশ্যন তো ল'ৰাসকল চাই লওক এইবোৰ শ্বু আছে ইয়াৰে কোনটো আপোনালোকৰ পচন্দ লাগিছে ইয়াতেতো এইবোৰ মজা শ্বু আছে আমাৰ আল্টিমেট এইবোৰ মানে এই সাধাৰণ বাটা চেণ্ডেলযোৰৰ দাম আপোনালোকে ইয়াত চাবলৈ গ'লে 1299 টকা 1300 টকা সাধাৰণ বাটা চেণ্ডেলযোৰৰ দাম আমাৰ তাত
এইযোৰ হ'ল 200 টকীয়া হা তাত এয়াৰবেগ চেয়াৰবেগ পাব আৰু সেইটো বিধিছা এইটো মই জুম কৰি দেখাই দিছোঁ এইটো হো হাই হাই তো চাই থাকক এতিয়া আমি আহি আছোঁ লেডিজ ছেকশ্যন এইটো মানে হ'ল লেডিজ ছেকশ্যন ফাৰ্ষ্ট টাইম মই ইয়াৰ পৰা এইটো নামি লওঁ নহ'লে পৰিছিলোঁ আৰু এইমাত্ৰ পৰিছিলোঁ আৰু এইটো হ'ল লেডিজ ছেকশ্যন ইয়াত লেডিজৰ হ'ব ইয়াত এইবোৰ ছোৱালীবোৰৰ বস্তু বাৰু চাই লোৱা ছোৱালীসকল তোমালোকৰ বস্তু এইবোৰ তোমালোকৰ বস্তু চব ইয়াতে পাবা এইবোৰ দেখিছা ইমান ধুনীয়া ধুনীয়া পেণ্ট আছে এইবোৰ কিবা কিবি এইটো ডাঙৰ মানুহৰ কাৰণে চাগে কিনিম বুলি চোৱালৈকে ভাবিছে যদি এইবোৰ চোৱা 1500 টকা এইটো দাম হা বেছি দাম নহয় তো সেয়াই আৰু লেডিজ ছেকশ্যন সেয়াই আৰু চাই থাকক আৰু ককা নাতি লেডিজসকল চাই লোৱা আৰু ভাল পাওঁ জানানে ভাল লাগিছে যদি মনে খাইছে যদি কইনো কইনি দিয়া কিয়া আংনা গো কুমুন মানা sweet lace উধনিয়া কই খোপা কই দিলু নে বাঁধিবা very nice location pura nice location মানে ইয়াত বড়া বম ফিটিং কৰি দিছে মানে ঘৰটোত টিৰিট ব্লাষ্ট হৈ যাব মানে এতিয়া বেছি হা তো ইয়াতে চলি আছে অসমৰ ফাংচনবোৰ মিক্স কৰিলে ইয়াত হেৰি কৰিব পৰা যায় আৰু এইখন ফাৰ্ষ্ট টাইম ড্ৰোন এইখন একদম ওচৰৰ ড্ৰোন দেখিছোঁ waterfall set out সৰুকৈ ধুনীয়াছে দেখাব বিচাৰিছে যে এইটো এটা ৱাটাৰফল মানে আৰু তো ৰাইজ কেনেকুৱা লাগিলে ভিডিঅ'টো ক'ব আৰু যদি ভাল লাগে লাইক এটা কৰি দিব ইয়াতে মানে এইবোৰ কিবা কিবি আৰু এফালে সোণ ৰূপ গহনা তাম ৰিয়েল সোণৰ নেকি মই লিখিলো তোমাৰে নাম আঙুলি মোৰ কাটি নজনাকে
nuki ang nagkamazangana mane nuki ang nagkamazangana mane মই তোমাক ভাল পাওঁ জানানে ভাল লাগিছে ফৰেনৰ ছোৱালী চাগে পুতলা এটা নিচিনা লাগিছে মানে পুতলা নিচিনা লাগিছে মানে ন মিউজিক বজাই যে মানুহে মলবোৰৰ বাহিৰতে বজাই তেতিয়া মানুহে একদম হেভি মানে একদম আল্টিমেট বস্তু আছে যদি মনে খাইছে যদি কহিনো কইনি দিয়া কিয় আংনা গো কুমুন মান আহিলোঁ এইফালেদি মানে কি মানে আমি মাটিত তলেদি আহিলোঁ ন তো ৰাইজ ঘূৰিলোঁ ফুৰিলোঁ আপোনালোকক দেখালোঁ যদি আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ বাইদেউ অঁ তো যিমানেই আৰু যিমান পাৰোঁ দেখালোঁ মানে আমি 30% ঘূৰা নাই ন আমি মিনিমাম 20%হে ঘূৰিছোঁ মানে আৰু 80% বাকী আছে মানে ইমানেই ডাঙৰ ঘূৰাব নোৱাৰোঁ মানে বিষাই গ'ল ভৰিয়ে বিষাই গ'ল ইমান ঘূৰিলোঁ তো আৰু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব লগ পাম আকৌ ভিডিঅ'ৰ সৈতে তো আহিলে বাই বাই ঘৰ আহি পাই গ'লোঁ ঘৰ আহি এতিয়া এক গিলাচ চবেই জুচ লৈ লৈছোঁ গৰম ইয়াত কিন্তু বৰ বেয়া গৰম আমাৰ এই ফেডেলিও জুচ এক গিলাচ লৈ লৈছে তো আজিলৈ ভিডিঅ'টো ইমানে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই কৈ দিয়ক বাই বাই ফেডেলি বাই বাই কৈ দে তো বাই বাই